আলঞ্জুলা দুটা খোপা আলঞ্জুল গোটেই বিহু বুলি যোৱা নিচিনাকৈ ওলালে চাকবা ঘৰলৈহে যোৱা হুঁচৰি মাৰিব আহিছো আমি। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকক আমাৰ গাঁৱৰ হুঁচৰি যোৱা দেখুৱাৰ পৰা। পিছে আমাৰ ঘৰৰ যিহেতু চোতালখন সৰু সেইকাৰণে মানে পদ দিবলৈ ভালকৈ জেগা সেইকাৰণে আপোনালোকে নাচনীবোৰক নাচি থকা দেখা নাই, ৰৈ থকা দেখিছে। চুৰিয়া পিন্ধিলোঁ, টঙালি মাৰিলোঁ আৰু এতিয়া মই বিহুলৈ যাওঁ। উৎপাত মানে কি? বিহুৰ উৎপাত নকৰি পেলাই কি কৰিবলৈ যায়? বিহুত উৎপাত নকৰি কি কৰিবলৈ যায়? বাৰু দিয়ক, আজি যিহেতু গৰু বিহু, ভাতকেইটা খালোঁ। 9টা বজাত আকৌ মই বিহুলৈকে বুলি ওলালোঁ, মানে জেং বিহুলৈ। পিছে মই আকৌ বিহু মৰা ল'ৰা নহয়, না ঢোল বজাব জানো না পেঁপা বজাব জানো। বাঁহীটো আপোনালোকে বাদেই দিয়ক, লগৰ কেইটাৰ লগত জাষ্ট ফূৰ্তি কৰিবলৈহে বুলি ওলাইছোঁ। পিছে আজি হৈছে আকৌ বহাগৰ 1 তাৰিখ আৰু পহিলা বহাগৰ দিনাখনি ৰাতিপুৱা চাহকাপ মই এনেকেই খাইছোঁ। চাহ খালোঁ, তাৰপাছত সোণজনীক কোলাত লৈ আকৌ পদ এটা গাইছোঁ। সোণজনীয়ে চাগে একো বুজিয়ে পোৱা নাই, কিন্তু তাইৰ যিহেতু এইটো প্ৰথম বহাগ বিহু, গতিকে মানে তাইক এনেই গাই শুনাইছোঁ। হৰি মাৰিব আহিছোঁ আমি। কোৱা কোৱা কোৱা। নঘৰ পুৰণি কামি হুঁচৰি মাৰিব আহিছোঁ আমি। বাৰু দিয়ক, সোণজনী কোলাত লৈ পদ এটা গাই শুনালোঁ। তাৰ অলপ দেৰি পাছতে আকৌ পূজাহঁতৰ ঘৰলৈ বুলি ওলালোঁ। আপোনালোকে আকৌ বিহু মাৰিছে নাই? যদি মাৰিছে তেতিয়া তলত কমেণ্ট এটা কৰি নিশ্চয় জনাব। মা বিহু মাৰিবলৈ যায়, তুমি লগতে যোৱা নাই? একদম পুৰা বিহু মাৰিবলৈহে যায় যিমান গোটেই। তুমি মাৰিবা নি? হে ন গোটেই বিহু মাৰিবলৈ যোৱা নিচিনাকৈ ওলাই চাকবা ঘৰলৈহে যোৱা। কাঁহী বাতিয়ে ধুব লাগিব ঘৰলৈ গৈ পেলাই ভাত খাই পেলাই। বাৰু দিয়ক, আজি যিহেতু বিহু, গতিকে পূজাই আকৌ ঘৰলৈ আজি বিহুৰ সাজতে ওলালে। আৰু সোণজনীকো তাই বিহুৰ সাজতে উলিয়ালেহেঁতেন, কিন্তু সোণজনী যিহেতু সৰু হৈ আছে, তাইৰ জোখত মানে একো কাপোৰেই নাই। বাৰু দিয়ক, পূজাহঁতৰ হ'লে গ'লোঁ, বিহু বুলি তাত আমলৈ টোপ আজি টেষ্ট কৰিছে। আপোনালোকে আকৌ আমলৈ টোপ খাই নাই? আমলৈ টোপ হেনো গৰু বিহুৰ দিনাখনেই খাব লাগে। পিছে আমি আকৌ গৰু বিহুৰ দিনাখনি খোৱা নহ'ল কাৰণে আজি 1 তাৰিখে খালোঁ। বিহু মাৰি হ'লনে? বাৰু দিয়ক, 11টা বজাত পূজাহঁতৰ ঘৰলৈ গৈছিলোঁ, 3টা বজাত আকৌ ডাইৰেক্ট ঘৰলৈকে বুলি আহিলোঁ। আৰু আহোঁতে আকৌ অলপ দূৰ অহাৰ পাছতে ৰঞ্জুনক বাটতে লগ পালোঁ। পিছে আপোনালোকে আকৌ বিহুৰ ভাত সাজ কিহেৰে খালে? সন্ধিয়া লগা আকৌ মই বিৰাজদা দোকানৰ পৰা কিবা এটা আনিমগৈ বুলি ওলালোঁ। যোৱাকালি আকৌ মাছ খাইছিলোঁ, মানে গৰু বিহুৰ দিনাখনি হেনো মাছ খাব লাগে, কিন্তু আজি যিহেতু আকৌ মানুহৰ বিহু, গতিকে মানে আজি ৰাজহাঁহ মাংসকে অলপ ল'লোঁ। বাৰু দিয়ক, বিহুৰ ভাত সাজ আকৌ আজি ৰাজহাঁহ মাংসৰ লগত আমি ৰঙালাও দি খালোঁ। পিছে আপোনালোকে আকৌ কিহে খালে? যদি পাৰে জনাব। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, মৰমো আপোনালোকে যথেষ্ট কৰে, কিন্তু পেজখন আকৌ আপোনালোকে ফ'ল' কৰিবলৈ পাহৰি থাকে। আজি সেইকাৰণে কৈছোঁ পেজখন ফ'ল' কৰিয়ে দিয়ক। বাৰু দিয়ক, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। পিছে কেনেকুৱা লাগিলে জনাব, পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ' লৈ মই আকৌ আহি আছোঁ। আজিলৈ তেন্তে ধন্যবাদ।